নমস্কাৰ সকলোকে। চাদৰখনত দহি পাতিবৰ কাৰণে ঠিক কৰি লৈছোঁ আৰু এইটো দেখিছে চাদৰখন এনেকৈ আহিছে। মানে কিছুমান চাদৰত এনেকৈ সূতা ওলাই আহে, যিহেতু কেতিয়াবা এনেকুৱা সূতা ওলাই আমি সূতাখিনি কাটি লওঁ, নহ'লে সূতাতে গাঁঠি দি পিনি দহি কৰোঁ। আৰু আজি এটা বেলেগ ধৰণে কৰিম, মানে কাটিও নেপেলাওঁ বা সূতাখিনিও নুলিয়াওঁ। যিটোত আহিছে চাদৰখনৰ আঁচলৰ আগটো এনেকৈ উভতাইকৈ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আগটো উভতাই পিনি এনেকৈ চিলাই লৈছোঁ আৰু চিলাই লৈ পিনি সূতাখিনি বাহিৰৰ ফালে উলিয়াই লৈছোঁ। এইখিনি দেখা পাইছেনে? তাৰপৰা ইয়াতে এতিয়া দহি কৰিম। তো বাকী সকলোখিনি পিছে মানে বেলেগ দহি নিচিনা একেই হ'ব। আৰু এইখিনি দেখিছেনে বাহিৰলৈ লোৱা সূতাখিনি, তাতে মই সূতা গাঁঠি দি পিনি ইয়াতে মই দহি কৰিম। এতিয়া চাই যাবচোন, গম পাব তেতিয়া, একেবাৰে সহজ হয়। আৰু এইফালে দহি কৰিয়ে আছিলোঁ আৰু এইডোখৰত আছে মই কেনেকৈ এইটো মানে বেলেগ ধৰণে এইডাল বাৰু মই বান্ধিয়ে থৈছোঁ ৰছী। এইখিনিতো বাকী দহি যেনেকৈ কৰা হয় তেনেকেই কৰোঁ বাৰু, কিন্তু এতিয়া মানে এইটো যিটো চাদৰখন আপোনাক দেখাইছিলোঁ, এই বস্তুটো উভতাই ইয়াত মই চিলাই থলোঁ। চিলাই লোৱাৰ পিছত এইটো যিটো গোল গোল এইখিনি ৰাউণ্ড ৰাউণ্ড হৈ গ'ল ন সূতাখিনি। চ' ইয়াতে মই এনেকৈ মাজেদি এইটো বেজি ভৰাই এনেকৈ মাজেদি ভৰাই ইয়াত এনেকৈ ৰছীডাল ইয়াত মই এনেকৈ গাঁঠি মাৰি লৈছোঁ। আৰু এইকেইটা গাঁঠি দেখিছে, এনেকৈ এটা এটা গাঁঠি দি লৈছোঁ। তাৰপৰা ইয়াত দহিটো কৰি দিম। এটা কৰি বনাই দেখাম, তেতিয়া গম পাব। মানে বাকীখিনি একেই হয়, খালি এইটো বস্তু আমি যিটো চাদৰখনৰ এইটো এৰুৱাই নেপেলাই পিনি মানে এনেকৈ ইয়াত উভতাই দিলোঁ। আৰু যিখিনি এনেকৈ ইহুৰ নিচিনাকৈ ওলাই পৰিলে, আৰু এইখিনিত মই মাজেদি মানে এনেকৈ সূতাডাল ভৰাই লৈ এনেকৈ আধা অলপ অলপকৈ যিমানখিনি মানে ঘন কৰে হেঙা কৰে সেনেকৈ নিজৰ ইচ্ছাত এইফালে গাঁঠি দি লৈছোঁ। আৰু বাকীখিনি মানে প্ৰায় একেই, যেনেকৈ দহি আমি নৰ্মেল কৰোঁ তেনেকৈ, খালি এইকেইটা চাওক কেনেকুৱা লাগিছে দহিটো জনাব, আৰু আপোনালোকেও কৰি চাব।